আপোনালোক সকলোৰ বাবে খুবেই ভাল খবৰ। আছাম HS ৰিজাল্ট 2026ৰ ডেট ডিক্লেয়াৰ কৰা হৈছে। আপোনালোকে এই ভিডিঅ'টিৰ পৰা আপোনালোকে আছাম HS ৰিজাল্ট ডেট কেতিয়া দিয়া হৈছে সেইটো আপোনালোকে জানিবলৈ পাৰিব আৰু কেনেদৰে আপোনালোকে নিজৰ ৰিজাল্টটো আপোনালোকে নিজৰ মোবাইলতে চাব পাৰিব আৰু কোনকেইটা ৱেবছাইটৰ থ্ৰুদি আপোনালোকে ৰিজাল্টটো চাবলৈ পাৰিব। সম্পূৰ্ণ ইনফৰমেশ্যন আপোনালোকে এই ভিডিঅ'টিৰ পৰা জানিবলৈ পাৰিব। আপোনালোকক মই A to Z জনাই দিম আৰু আপোনালোকৰ কেতিয়া কেনেকৈ আপোনালোকে ৰিজাল্ট চাব পাৰিব সম্পূৰ্ণ ইনফৰমেশ্যন আপোনালোকে এই ভিডিঅ'ৰ পৰা জানিবলৈ পাৰিব। আপোনালোকক মই প্ৰতিটো মুহূৰ্তৰ খবৰ আপোনালোকক এই ভিডিঅ'টিত জনাই দিম আৰু আপোনালোকে কেনেদৰে নিজৰ ৰিজাল্টটো চাব পাৰিব সম্পূৰ্ণ আপোনালোকে জানিবলৈ পাৰিব। পোনপ্ৰথমতে মই আপোনালোকক অভাৰভিউটো দিব বিচাৰিছোঁ যে আছাম HS ৰিজাল্ট 2026 উইল লাইকলি বি ডিক্লেয়াৰ্ড বিটুইন এপ্ৰিল 23 and 25 মানে আপোনালোকৰ 2026 বৰ্ষত যিটো নেকি আপোনালোকৰ HS ৰিজাল্ট ডেটটো 23 নতুবা আপোনালোকে 25 তাৰিখৰ ভিতৰত পাব আৰু আপোনালোকৰ আৰু এটা ডেট দিয়া হৈছে। সেই ডেটটো মই এই ভিডিঅ'ৰ শেষৰ ফালে আপোনালোকক জনাই দিম। সেই ডেটটোৰ ভিতৰতে আপোনালোকে 90% চিয়'ৰ আপোনালোকে পাবই। ঠিক আছে, এইকাৰণে মই 100% দিব নোৱাৰোঁ কাৰণ 100% আমাৰ হাতত নাথাকে। ঠিক আছে, যিখিনি আমি চাৰ্চ কৰি পাওঁ বা যিখিনি আমি জানিব পাৰোঁ সংবাদ মাধ্যমৰ দ্বাৰা সেইখিনিহে তথ্য আপোনালোকক দিওঁ। সেইবাবে মই কৈছোঁ যে প্ৰতিটো খবৰ আমি 100% দিব নোৱাৰোঁ কাৰণ 100% দিয়াৰ লগে লগে যদিহে কেনেবাকৈ আপোনালোকৰ ৰিজাল্টটো ডেট ডিক্লেয়াৰ নকৰে বা ৰিজাল্ট ডিক্লেয়াৰ নকৰে তেন্তে আপোনালোকে বহুতো আপোনালোকৰ বেয়া লাগিব বা আপোনালোকে আমাকে পুনৰবাৰ আপোনালোকে খং কৰিব। সেইবাবে মই আপোনালোকক জনাই দিছোঁ যে যিকেইটা মই ডেট কম এই ভিডিঅ'টিৰ মাধ্যমৰ দ্বাৰা আপোনালোকে 100% চিয়'ৰ বুলি ভাবি নল'ব কাৰণ ইয়াত চৰকাৰৰ ফালৰ পৰা যেতিয়ালৈ অফিচিয়েল নটিফিকেশ্যন নাহে তেতিয়ালৈ আপোনালোকে বা আমি কোনো ধৰণৰ তেনেকুৱা ডেট 100% চিয়'ৰ কৰিব নোৱাৰোঁ। আমি 90% বা 99% আমি চিয়'ৰ কৰিব পাৰোঁ যে এপ্ৰিল মাহত দিব বুলি, সেইটো সঁচা। আৰু আপোনালোকক মই জনাই দিছোঁ যে আপোনালোকৰ ৰিজাল্টটো 23 বা 25 এপ্ৰিলৰ ভিতৰত পোৱা চান্স আছে। এটা চান্স বুলি কোৱাৰ লগে লগে হয়তো আপোনালোকে নাপাবও পাৰে ৰিজাল্টটো, হয়তো আপোনালোকে পাবও পাৰে। ঠিক আছে, এইটো চান্স দিয়া হৈছে আৰু 99% চান্স আছে 23 বা 25 এপ্ৰিলৰ ভিতৰত পোৱা চান্সটো আছে। আৰু আপোনালোকে এতিয়া কেনেদৰে চাব কি মই আপোনালোকক গোটেইখিনি জনাই দিছোঁ। পোনপ্ৰথমতে যেতিয়া আপোনালোকে ৱেবছাইটত আহিব, ঠিক আছে, ৱেবছাইটত অহাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব। ঠিক আছে, এনেকুৱা এটা পেজ খোল খাব। আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড AHSEC ডিভিজন 2 দিয়া আছে। হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন ৰিজাল্ট 2026 ক্লাছ 12 আৰ্টছ ছায়েন্স এণ্ড কমাৰ্চ এনেকৈ থাকিব। আপোনালোকৰ ইয়াত ৰোলটো দিব লাগিব। আপোনালোকে ৰোলটো দিলে ধৰা হ'ল, ইয়াতে দিলে তাৰপিছত নাম্বাৰটো দিব লাগিব আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নংটো দিয়াৰ পিছত ইয়াত ফাইনেল ৰিজাল্ট বুলি আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ৰিজাল্টটো ওলাই পৰিব। আপোনালোকে কেনেদৰে চাব পাৰিব কি গোটেইখিনি আপোনালোকে জানিলে পোনপ্ৰথমতে আকৌবাৰ জনাই দিছোঁ আপোনালোকক মই। পোনপ্ৰথমতে আপোনালোকে ইয়াত ৰোলত দিলে ৰোল নাম্বাৰটো, তাৰপিছত ৰোল আৰু নাম্বাৰটো বেলেগ নং, ঠিক আছে, আৰু ৰেজিষ্ট্ৰেশ্যন নংটো ইয়াতে দিলে আপোনালোকে ফাইনেল ৰিজাল্ট ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰিজাল্টটো এই স্ক্ৰীণত শ্ব' হ'ব। ঠিক আছে, আপোনালোকে দেখিবলৈ পাব। এতিয়া মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ মই এক্সপেক্টেশ্যন ডেটকেইটা জনাই দিছোঁ। ঠিক আছে, পোনপ্ৰথমতে আপোনালোকক মই জনাই দিছোঁ যে 23 আৰু 25 এপ্ৰিলৰ ভিতৰত 99 চান্স আছে। যদিও বা কেনেবাকৈ নাহে কিন্তু এপ্ৰিল মাহতেই পাব আপোনালোকে ৰিজাল্টটো, কোনো ধৰণৰ চিন্তা নকৰিব। কিন্তু আপোনালোকে 30 এপ্ৰিললৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব। যদিহে 25 এপ্ৰিল বা 23 এপ্ৰিলৰ ভিতৰত নিদিয়ে, ঠিক আছে, তেন্তে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে 23 আৰু 25 ভিতৰত অপেক্ষা কৰাৰ পিছত আপোনালোকে 30 এপ্ৰিললৈ আপোনালোকে অপেক্ষা কৰি দিব। তেতিয়া আপোনালোকে ৰিজাল্টটো পাবলৈ নিশ্চয় পাবই। আৰু আপোনালোকক মই জনাই দিছোঁ যে Assam HS result 2026, the Assam State School Education Board AHSEC Division 2 will announce the Assam Board Class 12 result likely between April 23 and 25. 2026 board official will issue an official confirmation on the last date on the date and time for Assam HS result 2026. মই আৰু এইখিনিতে আপোনালোকক এটা কথা জনাওঁ যে আপোনালোকে এতিয়া আপোনালোকে ইমান ভাবি নাথাকিব যে ৰিজাল্টটো কেতিয়া দিব, কিমান তাৰিখে দিব, সেইবিলাক আপোনালোকে নোকোৱাটোৱে ভাল। আৰু যদিহে আপোনালোকে সংবাদ মাধ্যমৰ দ্বাৰাও কয় তেন্তে আপোনালোকৰে বহুখিনি বেয়া হ'ব। কাৰণ এইকাৰণেই বেয়া হ'ব, আপোনালোকে যেতিয়া ৰিজাল্টৰ কথা টুইট কৰে বা আপোনালোকে ফেচবুক বা ইউটিউব জৰিয়তে আপোনালোকে কেতিয়া দিব কি তেনেকৈ প্ৰশ্ন সোধে শিক্ষা বিভাগক, তেন্তে আপোনালোকৰ ৰিজাল্টটো তৎক্ষণাত দিলে কি হ'ব,
যিসকল যিমানখিনি নম্বৰ পাব লগা আছিল তেওঁলোকেতো নাপাবই, আৰু যিসকল ফেইল হ'ব লগা আছিলে তেওঁলোকেও কিন্তু পাছ হৈ থাকিব, তেনেকুৱা কণ্ডিশ্যনত আহিছে। ইতিমধ্যে মেট্ৰিকৰ ৰিজাল্টটোৱে তেনেকৈ হৈছে, খানত ৰিজাল্টটো দিয়া হৈছে, কোনো ধৰণৰ গোটেইখিনি কমপ্লিট হোৱাই নাছিলে বহি চোৱাৰ। আমি যিমানখিনি জানিব পাৰিছোঁ তেনেকৈয়ে আপোনালোকৰ ৰিজাল্টটো যদি আপোনালোকে ভালকৈ বা আপোনালোকে কোনো ধৰণৰ খোকোজা বা খুটি নাতি নথকাকৈ যদি আপোনালোকে ৰিজাল্টটো চাব বিচাৰিছে তেন্তে আপোনালোকে অপেক্ষা কৰিবই লাগিব। চৰকাৰক আপোনালোকে কোনো ধৰণৰ প্ৰেছাৰ দিব নালাগিব, ঠিক আছে। তেতিয়া আপোনালোকৰ ৰিজাল্টটো আপোনালোকে যিটো ভাবিছে তেনেকৈ সুখ্যাতিৰে আপোনালোকে উত্তীৰ্ণ হ'ব নিশ্চয়। যি ধৰণে মেট্ৰিকৰ এক্সামটোক লৈ আপোনালোকে বহুতে CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰে সুধি আছিলে, তেন্তে তেওঁক সুধি থকা মানে তেওঁ যদিহে কোনোবা এটা এনচাৰ নকয় বা নিদিয়ে তেন্তে আপোনালোকে বা জনসাধাৰণে বেয়া পাব বুলিয়ে তেওঁ ডেটবিলাক ডাইৰেক্ট কৈ দিয়ে। কিন্তু তাৰপিছত তেওঁ কি কৰে, শিক্ষা বিভাগক সোধে, তাৰপিছত তৎক্ষণাত শিক্ষা বিভাগে কি কৰে, গোটেইখিনি কাম সম্পূৰ্ণ কৰিব বিচাৰে, কিন্তু যেনেধৰণে হ'ব লাগে তেনেধৰণে নহয়। তেনেকৈ আপোনালোকৰ ৰিজাল্টসমূহ যিসকলৰ যিমানখিনি পাৰ্চেণ্টেজ পাব লাগিছিলে সেইসকলে নাপায়, আৰু যিসকলে পাব নালাগিছিলে তেওঁলোকেহে পায়, তেনেকুৱা হৈছে। মই 100% চিয়'ৰ হৈছে বুলি নকওঁ, কিন্তু হৈছে, ঠিক আছে। এতিয়া আপোনালোকৰ যিটো নেকি 12ৰ ৰিজাল্টটো তেনেকৈ নহ'বৰ কাৰণে আপোনালোকে কোনো ধৰণৰ প্ৰেছাৰ নিদিব, ঠিক আছে। যিহেতু ৰিজাল্টটো আহিব এপ্ৰিল মান্থত, এপ্ৰিলত নাহিলেও আপোনালোকৰ মে' মাহত আহিব, মে' মাহত নাহিলেও জুনত আহিব, ঠিক আছে। আপোনালোকে কিয় ইমান চিন্তা কৰি আছে? চিন্তা কৰিব নালাগে, আপোনালোকৰ ৰিজাল্টটো পাবই, আৰু আপোনালোকে 2026 বৰ্ষতে অবভিয়াছলি আপোনালোকে এডমিশ্যন ল'ব পাৰিব গ্ৰেজুৱেশ্যনত, ঠিক আছে। আপোনালোকে কোনো ধৰণৰ চিন্তাই নকৰিব। আৰু এইখিনিতে আপোনালোকক মই কওঁ, যদিহে ৰিজাল্টটো দিয়ে আপোনালোকৰ 9:30 বজাত হয়তো 10:30 বজাত আপোনালোকে ৰিজাল্টটো পাব, 9:30 বজাত হয়তো আপোনালোকে 10:30 বজাত আপোনালোকৰ ৰিজাল্টটো পাব, ঠিক আছে। আপোনালোকে কোনো ধৰণৰ চিন্তা নকৰিব। আপোনালোকে 10:30 বজাত বা ৰাতিপুৱাৰ 10:30 বজাত বা 9:30 বজাত যিদিনাখনে দিয়ে সেইদিনাখনে আপোনালোকে ৰিজাল্টটো পাব নিশ্চয়, ঠিক আছে। এতিয়া মই আপোনালোকক জনাই দিছোঁ, আপোনালোকক মই পুনৰবাৰ জনাই দিছোঁ যে আপোনালোকৰ ৰিজাল্টটো 23 বা 25ৰ ভিতৰত যদি নাহে তেন্তে 30 এপ্ৰিললৈকে আপোনালোকে অপেক্ষা কৰিব লাগিব। তাৰপিছত যদি নাহে তেন্তে আপোনালোকে অপেক্ষা কৰিবই লাগিব, কাৰণ যদিহে এতিয়া আপোনালোকে অতি শীঘ্ৰেই ৰিজাল্ট চাব বিচাৰিছে বা আপোনালোকে চৰকাৰক প্ৰেছাৰ দি আছে বা শিক্ষা বিভাগক তেনেকৈ সুধিছে, তেন্তে এইটো আপোনালোকৰেই ভুল হ'ব, ঠিক আছে। আপোনালোকৰেই যিমানখিনি নাম্বাৰ পাব লাগে সেইখিনি আপোনালোকে নাপাব। কিন্তু এইটো কেৱল মই আপোনালোকক কোনো ধৰণৰ সাজি কোৱা কথা নহয়, আপোনালোকে চাব পাৰে সংবাদ মাধ্যমৰ দ্বাৰা, তেনেকৈ বহুতো তেনেকুৱা হৈছে, ঠিক আছে। এতিয়া 100% হৈছে বুলি মই নকওঁ, কিন্তু হৈছে বাছ, ঠিক আছে। এতিয়া মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ ৰিজাল্টটো আপোনালোকে 30 এপ্ৰিললৈকে অপেক্ষা কৰিব লাগিব। যদিহে এই 23 বা 25 এপ্ৰিলৰ ভিতৰত যদি নাহে তেন্তে আপোনালোকে অপেক্ষা কৰিবই লাগিব, ঠিক আছে। আৰু যদিহে আপোনালোকে ADRE 3.0ৰ বাবে প্ৰিপেৰেশ্যন কৰিব বিচাৰে তেন্তে এই ডিছক্ৰিপশ্যনত কেইখনমান বুক লিংক দিছোঁ, সেইকেইখন বুক আপোনালোকে বাই কৰি ল'ব পাৰে। ভিডিঅ'টো যদি ভাল পাইছা তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি নাপাহৰিব। আৰু যদিহে মোৰ চেনেলটো আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' এই চেনেলটো আপোনালোকে পাই থাকিব। ধন্যবাদ।